এইবাৰ গৌৰৱ গগৈ খসাই কপাইছে নেকি গোটেই অসম দিনক দিনে অসমত বৃদ্ধি পাইছে গৌৰৱ গগৈৰ জনপ্ৰিয়তা হুজাইত গৌৰৱ গগৈৰ সভাত ৫-৭০০ মানুহ হ'ব বুলি ভাবিছিল শেষত ১০-১২ হাজাৰ মানুহ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ সভাত দিনক দিনে অসমত বৃদ্ধি পাইছে গৌৰৱ গগৈৰ জনপ্ৰিয়তা হুজাইত হাজাৰ হাজাৰ জনতাই আদৰিছে গৌৰৱ গগৈ হ'ব নেকি ২০২৬ত মুখ্যমন্ত্ৰী যদিহে আপুনি গৌৰৱ গগৈক ভাল পায় ভিডিঅ'টো এটা শ্বেয়াৰ কৰি এটা কমেণ্ট কৰি দিব আৰু আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব আমাৰ গৌৰৱ গগৈ নামনীয় আৰু কংগ্ৰেছ পৰিয়ালৰ বন্ধু বান্ধৱসকল আমি এতিয়া তিৰংগা যাত্ৰা আৰম্ভ কৰিম মই আমাৰ নেতৃত্বত বহন কৰা সকলক অনুৰোধ কৰিব বিচাৰিছো যে আমি যাতে খেলা আচাৰ কৰোঁ মই এটা লাইন লগাই থৈ আহিছো সেই লাইনত মাত্ৰ আমাৰ সভাপতি নামলৈ যাব সভাপতি নামলৈ আগত গৈ বেগত কৰি আমাৰ এই তিৰংগা যাত্ৰা আৰম্ভ কৰিব তেজেৰৰ অৱস্থাত আমি কোনো ভিৰ নকৰোঁ তাৰ ফলত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমি দুটা শাৰী চাম সকলোৱে শাৰীবদ্ধভাৱে ৰাষ্ট্ৰীয় পতাকা হাতত লৈ যাতে এজনৰ পিছত এজন শৃংখলাবদ্ধভাৱে আমি গৈ যাতে আমাৰ যাত্ৰা সম্পূৰ্ণ কৰোঁ তাৰ কাৰণে মই বিনম্ৰভাৱে হাত জোৰ কৰি আপোনালোকক মই অনুৰোধ জনাইছোঁ বুজাইছিল কংগ্ৰেছৰ এটা বৰ সন্মান আছে